আজি অংগনবাদীৰ পৰা কি দিলে গম পাও নে এয়া ভাল বস্তুৱে দিছে তন্তে ভাল পোৱা ৰাতিপুৱাই কলিং বেল বজাই আছিলে আৰু বহুত দিন হল বলে মাতি আছে গম পোৱা নাই ঘৰত মাতিব আইছে অংগনবাদী কেন্দ্ৰৰ পৰা আজি বহুত ভাল বস্তু দিলে হেয়া কি দিলে অকনমান দেখুৱাও এয়া হৈছে এই মুড়িৰ পেকেট এটা মুড়ি আৰু এইটো সয়াবিনৰ পেকেট তাৰ পাছতে দিছে এইটো চিৰাৰ পেকেট তাৰ পাছত দিছে এইটো এটা বাদামৰ পেকেট এইটো বাদাম দেখিনে আৰু এইটো দিছে যে শুকান চানাটো আমি যে খাও দোকানৰ পৰা কিনি এইটো শুকান চানা এইটো এটা পেকেট তাৰ পিছত এইটো দিছে গুড়ৰ পেকেট এইটো এটা গুড় হয় এনেকৈ গুড় আইছে তাৰ পাছত আৰু এইটো দিছে খেজুৰ শুকান খেজুৰটো পাছত আৰু এইটো দিছে এইটো পিস নেকি এইটো কেনেকৈ খাই মই নাজানো দে এইটো গম নাপাও এইটো এটা পেকেট দিছে তাৰ পাছত আৰু এইটো দিছে বাদামৰ এইটো যে আমি কিনি খাও তো এইখিনি আছিল আজি অংগনবাদী কেন্দ্ৰৰ পৰা দিয়া সামগ্ৰী এবাৰ ভাল বস্তু দিয়া বুলি এইটো কাৰণে কৈছো এনেহলে সুজিৰ পেকেট পাও সুজি খাব নিবিচাৰে এয়া ছোৱালী কেজনী যেহেতু ৰোজা ৰাখি আছে খাই ভাল পাব মামাক ধন্যবাদ জনাইছো এয়া মামাই দিয়া খাদ্য অংগনবাদী কেন্দ্ৰৰ পৰা ছোৱালী কেজনী পালে